हेलो एवरीवन गुड मॉर्निंग या रोड ओलाइছে আজি पूरा धमाका हब रोड गरम बहुत हब रातिपुवा या हुई उठी डायरेक्ट माने ओলাই আহিছো আৰু অকনমান খোজ কাঢ়ো বুলি बहुत रातिपुवा হৈ গল তথাপিও অকনমান খোজ কাঢ়ি আহুগে নহয়নে বাৰু যেহেতু এনেই থাকো দিনটো খাই খাই এনেই থকা হয় সেইবাবে অলপ খোজ কাঢ়ি দিলে ভাল লাগে মনটো ভাল লাগে আৰু দিনটোলে ভাল লাগি থাকে তেন্তে বলক ভিডিওটো স্টাৰ্ট কৰো তো গাইস আজি বেছি দূৰলৈ নাযাওঁ কাৰণ আজি ইয়া ৰ'দ ওলাই গ'ল ৰ'দ মানে আনকালে ইমান সময়তো ভালেই লাগে খোজ কাঢ়ি অকলে হ'লেও কিন্তু মানে কি হ'ল আজি ইয়া স্কুলৰ ষ্টুডেণ্ট গোটেই ৰাস্তাতে অহা যোৱা কৰি আছে মানে আজি যেহেতু ষ্টুডেণ্ট 6টা বজাত মাতিছিলে বোলে ন মোৰ ফ্ৰণ্টতে হাই ছেকেণ্ডেৰী এটা আছে সেইবাবে খোজ নাকাঢ়োঁ আৰু আজি যাওঁগে ব্ৰাছ কৰি আহিলোঁ এতিয়া পানী অকণ খাই লওঁ গৰম পানী যিহেতু এতিয়া খোজকাঢ়ি আহিছোঁ এতিয়া অকণমানকৈ এয়া গৰম পানী নেমু দি খাই লওঁ তেতিয়াহে ভাল লাগিব দিন মানে ভাল লাগিব মানে হেৰি আৰু খোজকাঢ়ি যদি আৰু গৰম পানী নেমু দি চেপি যদি খাওঁ তেতিয়াহে ফেটছ কমিব নহয়নে সেইবাবে অকণমান গৰম পানী খাই লওঁ দিনটো গৰম পানী দি আৰম্ভ কৰোঁ পানীটো অকণমানকৈ কমি গ'ল আৰু অকণমান দি দিছোঁ উতল হ'বলৈ আছে ন মুড়ি খা একদম মুড়ি বুলি ক'লে কি জানো কিয় মেকুৰীয়ে খাই ভাল পায় নাজানো আৰু দেই মেকুৰীজনীক এদিন দিলোঁ মুড়ি তাৰপিছত পাক ঘনাই ঘনাই আহিয়ে থাকে আমাৰ ঘৰলৈ অমৰা আচাৰ অকণ বনাম বুলি ক'লোঁ এখেতে আনি দিলে অমৰা বজাৰৰ পৰা কিন্তু অমৰাবোৰ অকণমান বুঢ়া পালোঁ এনেই চাইজতটো সৰু সৰু হৈ আছে কিন্তু কাটোতে বহুত কষ্ট হৈছে তথাপিও বনাই চাওঁ বোলো এনেই কাটোতে কষ্ট লাগে কিন্তু খাওঁতে বিৰাট ভাল লাগে তেন্তে এইটো ৰ'দত দি আহোঁগৈ এয়া অমৰাখিনি মই এনেধৰণে ঢালি দিছোঁ পানীটো কিছুমানে প্ৰিজাৰ্ভ কৰি ৰাখে কিন্তু মই নাৰাখোঁ এয়া চাওক কেনেকুৱা হৈ গ'ল ন মানে বহুত কষ্ট হৈছিল কালি কাটোতে তলত কাঠ এটুকুৰা থৈ লৈছিলোঁ কাঠ এটুকুৰাটো থৈ মেলিহে কাঠৰ ওপৰতহে মাৰি মই হেৰি কৰিছোঁ কাটিছোঁ সেইবাবে কালাৰ এয়া কাঠৰ কালাৰটো বহি গৈছে একো নহয় দিয়ক ৰ'দত চব মিলি যাব এক ৰাতি মই নিমখ পানী দি ডুবাই থৈ দিলোঁ আজি ৰ'দো বহুত ধুনীয়া এনেই অকণমান তেলত পেলাই থৈ দিম যাতে পাছত খাই ভাল লাগিব সেয়াই চাই থাকক আজি বহুত ৰ'দ দিছে চাওকচোন এইখিনিতে কথা এটা কওঁ আপোনালোকে কিয় জানো মোৰ ভিডিঅ'বোৰ লাইক নকৰে কমেণ্ট নকৰে কিয় জানো লাইক আৰু কমেণ্ট কৰি দিবচোন কৰি দিব মানে কিয় কৈছোঁ কমেণ্ট লাইক নকৰিলেও কমেণ্ট এটাটো কৰি দিব পাৰে যাতে ভিডিঅ'বোৰ ভাল হ'লেও কমেণ্ট এটা কৰিব আৰু বেয়া হ'লেও কমেণ্ট এটা কৰি দিব বেয়া হ'লে যাতে মই ভিডিঅ'বোৰ আৰু ভাল কৰিব পাৰোঁ ন এয়াই আপোনালোকৰ কমেণ্টবোৰ পঢ়িও ভাল লাগে ন বহুত কম কমেণ্ট আহে তথাপিও যি কমেণ্টবোৰ মানুহে দিয়ে ন ভালেই লাগে মানে কমেণ্টবোৰ পঢ়ি তেন্তে তাকে কৈছোঁ আপোনালোকে প্লিজ কমেণ্ট কৰি দিবচোন ভাল লাগিছে
তো গাইজ কাপোৰ মেলি হৈ গ'ল। তো সেয়া এতিয়া কি কৰোঁ ব'লক চাওঁ, চাই গৈ থাকক। বহুত দিন হৈ গ'ল আচাৰ ৰ'দত দিয়া নাই। আজি তাকে আচাৰখিনি ৰ'দত দি দিওঁ বুলি আহিছোঁ। অকণমান এয়া আমৰ আচাৰ বনাইছিলোঁ মই, জলকীয়া দিছিলোঁ। বহুত দিন হৈ গ'ল ৰ'দত দিয়া নাই, আজি অকণমান ৰ'দত দি থৈ দিওঁ। ঢাকনিটো খুলি থ'লে মানে কি হ'ব, পোক চোক সোমাই যাব ন। আৰু এয়া নেমু চেনিখিনিত পৰুৱা বগাইছে, সেইবাবে ৰ'দত দি দিছোঁ। গৰমত ঘামি জিমি চেচ, ইমান গৰম লাগিছে বা। দিনটো অকলে এনেধৰণে থাকোঁ আৰু কাষতে থাকে, কিন্তু চব নিজৰ নিজৰ ডিউটিলৈ গুচি যায়। মানি প্লেণ্ট লগাইছিলোঁ, সেইটো মই মোৰ লগৰ জিমিৰ ঘৰৰ পৰা আনিছিলোঁ, আৰু সেইটো মই মাৰ ঘৰৰ পৰা আনিছিলোঁগৈ। আৰু সেয়া হাজবেণ্ডে লগাইছে, চাওক কিহত লগাইছে গম পায়নে? এয়া পানীহে আছে ইয়াত, পানী দি চব যিমান আছে ইয়াত চব পানী দিয়ে মানে হেৰি কৰিছোঁ। ইয়াতো পানী আছে, কোনো ধৰণৰ মাটি চাটি দিয়া নাই, ইয়াত পানী আছে। যিহেতু মই কালিৰ ভিডিঅ'টো আৰু কণ্টিনিউ কৰিব নোৱাৰিলোঁ, কাৰণ বহুত গৰম পৰিলে, সেইবাবে মই আৰু কণ্টিনিউ নকৰিলোঁ। এতিয়া যাবলৈ ওলাইছোঁ, মাৰ ঘৰৰ পৰা আহোঁগৈ পাক, মানে কিয় মানে মাৰ অকণ গাটো ভাল নহয়, সেইবাবে খবৰ এটা লৈ আহোঁগৈ। কাৰণ বাহঁতেও দূৰত থাকে আৰু মই ওচৰত থাকোঁ, সেইবাবে মই এপাক গৈ অহাটো ভাল হ'ব। সেইবাবে মই এতিয়া ওলাইছোঁগৈ আৰু ঘৰলৈ যাওঁগৈ বুলি, দুদিনৰ কাৰণে যাওঁ। ঠিক আছে তেন্তে, ভিডিঅ'টো মই ইমানতে বিদায় লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে সেইসকলক বহুত বহুত ধন্যবাদ। আৰু যদি কৰা নাই তেন্তে প্লিজ আপোনালোকে কৰিবচোন দেই। ভিডিঅ'টো চাই মেলি মানে ছাবস্ক্ৰাইব নকৰাকৈ নাযাবচোন হা, আৰু এটা লাইক এটা কৰি দিবচোন। তেন্তে ঠিক আছে, আজিলৈ ইমানতে সামৰিছোঁ, তেন্তে বাই বাই।